ৰেকৰ্ড ব্ৰেক কৰা XMX ছগেন গানটোৰ কথা মই ক'বলৈ পাহৰি গৈছোঁ, যিটো হ'ল আপোনালোকৰ মানে কি এইটো গানটো অকল অডিঅ' ৰিলিজ কৰিছে, জাষ্ট ভিডিঅ' ৰিলিজ নকৰাকৈ এনেকুৱা আপোনালোকৰ ৰেছপন্স পাইছে। যদি ভিডিঅ' ৰিলিজ কৰে এটা বম বিস্ফোৰণ হ'বলৈ আছেই। চ' এই গানটো ভিডিঅ' ৰিলিজ হোৱা সময়তো এটা বম বিস্ফোৰণ হ'বলৈ আছে। চ' আপোনালোকে অডিঅ'তে এইটো তেহেলকা দিছে। ভিডিঅ' যোনদিনাখন ৰিলিজ হ'ব XMX ছগেনক আপোনালোকে নিজ চকুৰে দেখিব আকৌ কেনেকুৱা XMX ছগেন, যিহেতু বহুতে দেখা নাই। আৰু লগতে আপোনালোকৰ তেহেলকা মানে বম ফুটাৰ দৰে ভিউজ আহিব এই গানটো যদি ভিডিঅ' এটা বনে। মৰ্ণিং, আপোনালোকে গম পায়নে যোনটো আপোনালোকৰ যিটো খগেন গান ওলাইছিল, খগেনটোৱে যে আপোনালোকৰ অসমত মানে ৰেপ ছঙত তেহেলকা মোচাই আছে, গম পায়নে নাপায়? আপোনালোকৰ কিমান ৰেকৰ্ড ব্ৰেক কৰি আছে আপোনালোকৰ খগেন গানটো আপোনালোকে গম পায়নে? চ' গম পাব হ'লে এই ভিডিঅ'টোত আপোনালোকে থাকিব লাষ্টলৈকে। আৰু আপোনালোকক এটা কথা কৈ দিওঁ, যোনবিলাক ৰেপ লাভাৰ মানে যোনবিলাকে মানে দেশী হিপ হপ ৰেপ তেনেকুৱা মানে যোনবোৰবিলাক ভাল পায়, মানে ৰেপ ছংবিলাক ভাল পায়, তাৰ ওপৰত মই ভিডিঅ' বনাওঁ। চ' আপোনাৰ যদি ভাল লাগে এই চেনেলটো চাই পিনে যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব। ত' এতিয়া ৰেকৰ্ড ব্ৰেকিংখিনি কথা ক'ম। চ' আছাম মানে যোনটো আছামত এতিয়া বৰ্তমান ট্ৰেণ্ডিঙত চলি আছে, যিটো আপোনালোকৰ খগেন XMX ছগেন, যিটো ছিংগাৰৰ নাম হ'ল XMX ছগেন। চ' এতিয়া বৰ্তমান XMX ছগেনে আপোনালোকৰ প্ৰথমটো ৰেকৰ্ড ব্ৰেক কৰিছে, কি গম পাইছেনে? আপোনালোকৰ 3 সপ্তাহত 1.7 মিলিয়নছ ভিউ হৈ গৈছে। আমাৰ যিটো খগেন গান ৰেপ ছং ৰিলিজ কৰিছিল, যিটো আপোনালোকৰ কথিত ভাষাত লিখিছিলে, কথিত ভাষাত লিখা ৰেপ ছং হয়। আৰু বহুত ভাল লাগে গানটো শুনি, আপোনালোকে সকলোৱে শুনিছে চাগে। চ' আপোনালোকৰ 3 সপ্তাহত 1.7 মিলিয়ন আপোনালোকৰ যিটো আপোনালোকৰ খগেন গানটোৱে আপোনালোকৰ ভিউজ অতিক্ৰম কৰিছে, যিটো আমাৰ অসমৰ ৰেপ ইণ্ডাষ্ট্ৰীৰ কাৰণে মানে প্ৰথমটো ছং হয়, প্ৰথমটো গান হয়, যিটো আপোনালোকৰ 3 সপ্তাহত 1.7 মিলিয়ন আপোনালোকৰ ক্ৰচিং কৰিছে ভিউজৰ মামলাত। আগতে আছিলে এটা সৰু মানুহটো হৈছিল, আৰু সৰু মানুহটো আপোনালোকৰ 1 লাখো চোৱাগৈ নাছিল 3 সপ্তাহত, যিটো আপোনালোকৰ অসমৰ ৰেপ ছঙৰ ভিতৰত হিট ছং আছিলে। সৰু মানুহ যিহেতু 16 মিলিয়ন ভিউজ পাইছিলে, 16 মিলিয়ন ভিউজ হ'লগৈ এতিয়া বৰ্তমানলৈকে। চ' এতিয়া যোনটো আপোনালোকৰ খগেন গানটো চলি আছে, খগেন গানটো এতিয়াও ভিউজ ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। হয়তো এসময়ত এতিয়াও আপোনালোকৰ 10 মিলিয়ন প্লাছ ভিউজ হৈ যাবগৈ। চ' আপোনালোকৰ এই গানটোৰ ৰিলছ এনেকুৱা বনিছে, আপোনালোকৰ টোটেল ৰিলছ এই গানটোৱে কাউণ্ট কৰিবলৈ গ'লে এতিয়ালৈকে টোটেল ৰিলছ বনোৱা হৈছে এই গানটোত 9,992। তাৰ বাহিৰেও এই গানটোৰ বাহিৰেও এক্সট্ৰাটো এডিট কৰি বনোৱা হওঁতে মানে 10,000 প্লাছ আপোনালোকৰ এই গানটোৰ ৰিলছ বনোৱা আছে। চ' সেইবাবে গানটো আৰু ভিউজ আৰু কি বুলি কয় ভাইৰেল হ'বলৈ গৈ আছে, গানটো আৰু ভাইৰেল হ'ব। যিহেতু ৰিলছৰ ওপৰত ভাইৰেল ডিপেণ্ড কৰে বেছিকৈ আজিকালিৰ যুগত। চ' এতিয়া মানে কি হ'ল, বৰ্তমান যিটো আপোনালোকৰ ৰাজবীৰ হওক, তাৰপিছত আপোনালোকৰ ভেনম হওক, তাৰপিছত আপোনালোকৰ কুলদীপ হওক, বৰ্তমান যিটো এতিয়া আমাৰ এতিয়া যিটো গান লাগি আছে আপোনালোকৰ খগেন গানটোৰ লগত বিট কৰিব পৰা নাই। মানে কম সময়ৰ ভিতৰত হাইষ্ট ভিউজ অনাৰ ভিতৰত বিট কৰিব কোনো এটা ছিংগাৰে পৰা নাই, যিটো আপোনালোকৰ XMX ছগেনে গানটো গাইছে আপোনালোকৰ। আৰু এতিয়া বিহু বতৰত লাগি থাকিব লাগে বিহু ছং, কিন্তু এতিয়া বেছিকৈ ভাইৰেল হৈ থকা ছংটো আছে, ট্ৰেণ্ডিঙত আছে এতিয়া বৰ্তমান আপোনালোকৰ XMX ছগেন। বিহু ছঙৰ ঠাইত আপোনালোকৰ XMX ছগেনে 60% কব্জা কৰি আহিছে বিহু ছঙৰ আগত, কিছুমানে ইনষ্টাগ্ৰাম ৰিলছত। চ' এইটোৱে ক'লোঁ, মানে XMX তেহেলকা মোচাই আছে, আগলৈ এনেকৈ ভিউজ হৈ যাব। আপোনালোকে এই গানটো এটা ৰেকৰ্ড ব্ৰেক কৰিব আছামিজ মানে কি অসমৰ দেশী হিপ হপ মানে আচলতে ৰেপ কালচাৰত। যিহেতু আপোনালোকে সকলোৱে গম পাইছে অসমৰ ৰেপ কালচাৰটো লাহে লাহে দিনক দিনে আগবাঢ়ি গৈ আছে। আপোনালোকে সকলোৱে গম পাইছে, যিহেতু ৰাজবীৰ আছে, ৰাজবীৰটো অসমৰ নম্বৰ 1 ৰেপাৰ হয় ৰাজবীৰ। তাৰপিছত আছে কুলদীপ আছে, তাৰপিছত আছে ভেনেম আছে, তাৰপিছত আছে চাইকো জিন্দা আছেনে নাই আপোনালোকে জানিবলৈ বিচাৰে, মোৰ এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। MC চাইকো, যোনটো MC চাইকো বুলি এটা আছিলে আপোনালোকৰ মেণ্টেল ছং লিখা, ত' MC চাইকো জিন্দা আছেনে নাই জানিবলৈ হ'লে মোক এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিব। চ' আপোনালোকক মই এই ভিডিঅ'টোৰ তলত জনাই দিম, ভিডিঅ' এটা বনাই জনাই দিম।